নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এছামিজ হেল্থ টিপছত। আপুনিও দিনৰ ভাগত টোপনি মাৰে নেকি? যদি আপুনিও দুপৰীয়া ভাত খোৱাৰ পিছত অলপমান টোপনি মাৰি ভাল পায়, তেতিয়াহ'লে জনাই থওঁ যে এই অভ্যাস আপোনাৰ স্বাস্থ্যৰ বাবে আৰু আপোনাৰ কৰ্মৰ বাবে অত্যাধিক ভাল। এটা ষ্টাডিৰ পৰা গম পোৱা গৈছে যে দিনত অলপ সময় টোপনি মাৰিলে ক্ৰিয়েটিভিটি লেভেল আৰু ফ'কাছ লেভেল বৃদ্ধি পায় আৰু বাকী সময় আপুনি ফ্ৰেছ অনুভৱ কৰিব। মাত্ৰ যে এইখিনিয়ে সেইটো নহয়। ষ্টাডিৰ পৰা এইটোও জানিব পৰা গৈছে যে যিজন মানুহে দিনৰ ভিতৰত অলপ সময় টোপনি মাৰে তেওঁলোকৰ হাৰ্ট এটেক হৈ মৃত্যু হোৱাৰ সম্ভাৱনা 30% কমি যায় সেইসকলৰ মানুহৰ তুলনাত যিসকল মানুহে গোটেই দিনটোত কামত ব্যস্ত থাকে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপুনি আগতে এইটো বিষয়ত জানিছিলনে? আপুনি দিনত কিমান ঘণ্টা টোপনি মাৰে নিশ্চয় জনাব। কিন্তু এটা কথা আপোনালোকক জনাই থওঁ যে বন্ধুসকল, আপোনালোকে কিন্তু দিনত 1 ঘণ্টাত বেছি টোপনি নামাৰিব। থেংক ইউ।